ৰাইজ এতিয়া বাজিল কেইটা 3টা 4টা 3টাতে মানে 4টাই বাজিল আৰু 4টা বাজাত গ'লে আমাৰ এই খানা ইপিনে আমাৰ খানা হোৱাই নাই আৰু এটা বহুত ইণ্টাৰেষ্টিং বস্তু আপোনালোকক দেখুৱাই আছোঁ আমাৰ ইয়াত বহুত ফেচিলিটি আছে যেহেতু এনেকুৱা বঢ়িয়া পৰিৱেশ আৰু আমাৰ মানে ৰিজৰ্ট টাইপ আৰু ইমান ফেচিলিটি আছে আপোনালোকে যদি আহে কেতিয়াবা এই জেগাত আহিব পাৰে মানে ৰিজৰ্ট হেৰি কৰি আছে মানে ইমানে ভাল লাগে আপোনালোকে কেতিয়াবা আহিলে আহিব পাৰে আমাক কণ্টেক্ট কৰিব দেখি চাব এইপিনে দেখছি না তো আমাক দেখছি না এইপিনে খোৱা জাগাও আছে চুইমিং পুল আছে দেখুৱাবৰ কাৰণে মানে ইয়াতে চুইমিং পুল আছে আৰু এটা চুইমিং পুল আৰু এই মানে ব্ৰিজত হাত টাইপ হৈছে আৰু এনেকুৱা হৈ আছে ছাতি ৰাতি লৈ কম্বল জম্বল দিলে দিব পাৰোঁ এয়া ভাত বনাই বনাই অৱস্থা নাই একেবাৰে মানুহ অৱস্থা নহয় গ'লে পিনে ইহঁতে এই বিচনাত ইমান ধুনীয়াকৈ শুই আছিল অলপ আগতে আপোনালোকে দেখিলে কি ধুনীয়াকৈ শুই আছিল আৰু এতিয়া বঢ়িয়াকৈ এনজয় কৰি আছে এনজয় কিমান এনজয় আছে ছাতি ৰাতি লৈ সঁচাকৈ সিহঁতে মানে এনেকুৱা এনজয় কৰিছে ক'তো যাব পৰা নাই একেবাৰে ওচৰত লাগিছে মানে নাযাওঁ নাযাওঁ লাগছে ৰাতিটো ইয়াতে ওচৰত ঠাই এখনতে আহি আছে মানে ঘৰৰ পৰা বেছি নহয় অলপমান দৌৰ মাৰিলে পায় একদম মানে বহুত প্লেচটো ধুনীয়া তাতে আৰু ইমান এনজয় কৰিছে সিহঁতে নহয় আমিও কৰিছোঁ আৰু ইপিনে কি ধুনীয়াকৈ বহি আছে